নমস্কাৰ বন্ধুসকল, কি খবৰ? তো আজি আপোনালোকৰ টেম্পলেটটো যিটো মই ডেস্ক্ৰিপশ্যন লিংকটো দিছোঁ, আপোনালোকে ঘপকৈ গৈ ডাউনলোড কৰিলে, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ নাচায়। তো কিছুমানৰ প্ৰব্লেম হৈ যায়, কিছুমানে কমেণ্ট কৰি থাকে। তো ভিডিঅ'টো সম্পূৰ্ণ চালে এনেও বুজি পাব পাৰোঁ ন ক'ত কি হৈ আছে। তো আজিৰ কথাটো কি হ'ল, তো আপোনালোকে ইয়াত একো ছেটিং কৰিব নালাগে, বা আপোনালোকে এটা কাম কৰিব। আপোনালোকে প্ৰথম যদি ইমিংছ আছে, ইমিংছত গৈ পিনি আপোনালোকে এইটো চেঞ্জ কৰি ল'ব। যিটো ইমিংছ মই টেম্পলেটটো দিয়া আছে, সেইটো মই আগবাঢ়ি টেম্পলেটটো আপলোড কৰি থোৱা আছিলে। তো কি হৈ গ'ল মেইন কেছটো, সেই ইমিংছটো যিটো ইমিংছ আছিলে, সেই ইমিংছটো গোটেই যিটো এইটো চাইজটো গোটেই ফিট নাহে, আধাটো আহে, ওপৰতো ওলাই থাকে। তো এইটো অকণ প্ৰব্লেম আছিলে, হ'লেও আপোনালোকে ইমিংছটো ইয়াত গৈ পিনি আপোনালোকে চেঞ্জ কৰি ল'ব। যদি আপোনালোকে ইয়াত কিবা সাল সলনি কৰিব বিচাৰে, বা তলত বগাটো ওলাই আছে, এইটো আপোনালোকে যদি কালাৰটো চেঞ্জ কৰিব বিচাৰে, এইটোও কৰিব পাৰে, বা যি মন যায় তাকে চেঞ্জ কৰিব পাৰে আপোনালোকে ইয়াত। যদি ভিডিঅ'টো কিবা বুজি নাপালে বা কিবা সুধিবলগীয়া আছে, মোক কমেণ্ট কৰি সুধিব। যদি ভিডিঅ'টো ভাল লাগিলে বা ভাল পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব চাগে নিশ্চয়। যদি বেয়া লাগিলে আৰু একো নাই আৰু, টাটা বাই বাই, গুড নাইট। তেতিয়া চবকে আজিলৈ আৰু এনেকুৱা ধৰণৰ ডাইৰেক্ট টেম্পলেট পাই থাকিব লাগিব। মোৰ চেনেলটো কি কৰিব নকওঁ আৰু, কৈ দিব আৰু।